বহুদিনৰ অপেক্ষাতে ৰঘুপতি চাবলৈ আহিলো। কি চাম আমি আজি? ঘৰৰ পৰা নিবলৈ আহিছিলো এইক আৰু ভাবিছিলো যে কাইলৈ বা পৰহিলে ৰঘুপতি চাম আৰু টিকেট কাটিম বুলি আহিছিলো। আচলতে টিকেট একেদিনাই পোৱা নাযায়, ৰঘুপতি এনেকুৱাই ভিৰ হৈছে এইকেইদিন। অনলাইনতো চাই আছো আজি যদি টিকেট কাটো তেতিয়া মানে কাইলেতো অসম্ভৱে হয়, পৰহিলেহে চাব পৰা হৈ আছে। কিন্তু আমাৰ কপাল ইমান ভাল, টিকেট কাটিবলৈ আহোঁতেনে আচলতে ল'ৰাটো মোৰ অকণমান চিনাকি আছিলে আৰু ল'ৰাটোৱে ক'লে যে 3টা টিকেট এটা খালী আছে, মানে কোনোবাই বুকিং কৰিছিলে কিন্তু সেই বুকিং কৰা টিকেটকেইটা কিবা এটা কাৰণত সিহঁতে উভতাই দিছে। আৰু আচলতে কপাল ভাল বুলি ক'ব পাৰি, ৰঘুপতি আজি চাবলৈ পাম। আৰু এতিয়া গৈ আছোঁ ৰঘুপতি চাবলৈ, আৰু লৰালৈকে গৈছোঁ কাৰণ সময় বেছি নাই, খুব বেছি 7 মিনিটমান আছে আৰু এতিয়া গৈ আছোঁ আৰু ৰঘুপতিক লগ পাম বোলো। আমি আহি এয়া হল পালোহি। সময় আমাৰ হাতত বিশেষ নাই, এতিয়া ব'লক ভিতৰলৈ যাওঁ। এয়া টিকট কাটি ল'লোঁ আৰু ভিতৰলৈ বুলি গ'লোঁ। মানুহ দেখিতো চকু কপালত, বাপৰে কিমান মানুহ চাওঁ। কোনোমতেহে আজি আমি চিট কেইটা পালোঁ। চিগাৰেট আৰু চেনিটাৰী পেডৰ এটা সতৰ্কমূলক বিজ্ঞাপনেৰে চলচ্চিত্ৰখন আৰম্ভ হ'ল, য'ত নেকি মৃত্যু আৰু জীৱন জড়িত হৈ আছে। এইফালে আমাৰ জীয়া মানুহে ভাবিছে স্কিনৰ এইবোৰ ডাঙৰ ডাঙৰ কি মানুহ ওলাল। তাইবা প্ৰথমবাৰ দেখিছে যে ভেবা লাগি চাইছে। ল'ৰাজনে হেনো তাইক বৰ পচন্দ কৰিছে। তাকেহে ছোৱালীজনী কেতিয়ানো ইমান ডাঙৰ হ'ল গমকে নাপালো। ভয় লাগে, কিবা কৰে। ছবিৰ লগতে পপকৰ্ণ নাখালে চিনেমা হলত চিনেমা চোৱাৰ মজাই নালাগে, নহয়নে? কিন্তু পপকৰ্ণৰহে যি দাম, এই সৰু গিলাচটোতে 70 টকা। নেখোৱাকৈতো থাকিব নোৱাৰোঁ। আহক সকলো, বাস্তৱমুখী ছবি এখন। প্ৰায় দৃশ্যাংশসমূহ বৰ্তমান সমাজৰ লগত জড়িত হৈ থকা। ছবিখনৰ পৰা এটা ভাল জ্ঞান আহৰণ কৰিব পাৰিব। অৱশেষত এটাই ক'ম, ৰবিদায়ে আমাক ভাল এখন চিনেমা উপহাৰ দিলে। সকলো পৰ্যায়ৰ মানুহে চাব পাৰিব। গতিকে আহক সকলোৱে ছবিগৃহত ছবিখন উপভোগ কৰক। শেষত এটা সুন্দৰ গানেৰে ছবিখনৰ জৱনিকা পৰিলে। করে রাতি দুচকুলে চালে অভিমানী যেন লাগে। দুভৰি ৰাখি তুমি কানে কানে কথা কলে, তেজে তেজে বৈ আহে নৈ, নামি আহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ। বুকুতে ৰামধেনু ৰখা দিলৈ খিৰিকী খুলি চোৱাহি জুমি কাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ। মজা চিনেমা, একদম পইচা লৈছিল। চাব সকলোৱে, বহুত ধুনীয়া চিনেমা। আৰু কে এক্টিঙে প্ৰথমতে আপোনালোকক কুন্দুৱাব, তাৰপিছত আপোনাৰ চকুলো কেনেকৈ বাগৰি যাব আপুনি নিজেই গম নাপাব। সঁচাই কৈছোঁ, কে বৰ ধুনীয়া এক্টিং কৰিছে। লোভ, মোহ, হিংসা, ভাল পোৱা, মৰম সকলোবোৰ আছে। ইণ্টাৰভিউৰ পাছত আপোনালোকক চুবাবলৈ অকণমান কিবা কিবি দিব, তাৰপিছত আকৌ স্তব্ধ কৰি দিব। ইণ্টাৰভিউৰ আগত প্ৰথমতে আপোনালোকক ঘঁহুৱাব অলপ, তাৰপিছত
কিছু কিছু বাক্যই আপোনালোকক স্তব্ধ কৰি পেলাব, মুখে একো মাতিবই নোৱাৰিব আপোনালোকে। সঁচা কৈছোঁ, বহুত ধুনীয়া চিনেমা বনাইছে। চাই বহুত ভাল লাগিলে, আপোনালোকেও চাব এদিন, ভাল লাগিব। কাম কাটি আছোঁ, আজি ঘৰৰ পৰা আহিলোঁ। মানুহজনে এটা ছাৰপ্ৰাইজো দিলে, গমেই পোৱা নাছিলোঁ। ৰঘুপতিৰ টিকেট কাটি নিছিলে, চালোঁ ৰঘুপতি। বহুত দিনৰ অপেক্ষাত আছিলোঁ চাবলৈ, ভাল লাগিলে চাই। দুয়ো একেলগে চালোঁ। সঁচাই বৰ ভাল চলচ্চিত্ৰ, বহুত সুন্দৰ। দুখ, ট্ৰেজেডি, ভালপোৱা, মৰম, ভালপোৱা, খং, ৰাগ সকলোবোৰ আছে। ভাল লাগিলে চাই, আপোনালোকেও চাব বুলি আশা কৰিম।